ভট্টাচাৰ্য আৰু অখিল গগৈ এই দুজনৰ সন্দৰ্ভত আপোনাৰ ধাৰণা কি? মোৰ একো মন্তব্য নাই। কিয়? তেওঁলোক অসমৰ সামাজিক জীৱনৰ দুটা স্তম্ভ। নাই নাই, মই যিটো বিষয়ত ডাঠি মাৰি কিবা এটা কথা ক'ব নোৱাৰোঁ সেইটো বিষয়ত মই মাত নমতাই ভাল। অসমৰ আটাইতকৈ মানে সম্ভাৱনাময় ৰাজনীতিক কোন আপোনাৰ দৃষ্টিত? সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, দুজনৰ নাম মই কৈ দিছোঁ আপোনাক। নো কমেণ্টছ। কিয়? মই খুব এইবোৰ বস্তুৰ পৰা তাৰমানে মই নিজৰ দুনিয়াত ব্যস্ত থাকোঁ। এইবোৰ মানে কেৰেক্টাৰাইজ কৰিবলৈ মানে যে অমুক অমুক তমুক তমুক মোৰ হাতত সময় নাই। আমি নিৰ্বাচন কৰি পঠিয়াইছোঁ, অকণমান আগতে কৈছোঁ, আমি নিৰ্বাচন কৰি পঠিয়াইছোঁ, যিয়ে যিটো ডিপাৰ্টমেণ্টত আছে সেই ডিপাৰ্টমেণ্টকেইটা ভালকৈ কৰি দিব লাগে আমাক, বছ মই সেইখিনিয়ে জানো। এজন যদি অসমৰ আটাইতকৈ আপোনাৰ ভাল লগা সাহিত্যিকৰ নাম ক'বলৈ কওঁ, কাৰ নাম ক'ব? ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। তেখেতটো ঢুকালে, জীয়াই থকা? জীয়াই থকাৰ ভিতৰত হোমেন বৰগোহাঁই ডাঙৰীয়া। আপুনি কিমান বুদ্ধিমতী ছোৱালী মই আপোনাৰ কথাৰ পৰাই গম পাই গ'লোঁ। সাহিত্যিকৰ ক্ষেত্ৰত আপুনি ক'ব পাৰিলে, ৰাজনীতিবিদৰ ক্ষেত্ৰত কিন্তু আপুনি নকয়। কাৰণ সাহিত্য আৰু সংস্কৃতি যে পইচাৰ ইপিঠি সিপিঠি, সাহিত্য নহ'লে সংস্কৃতি নহ'ব। বুজিলোঁ। শেষত এটা কথা